নমস্কাৰ। এটি অনুগল্প পাঠ কৰিবলৈ লৈছোঁ। অনুগল্পকাৰ মেঘালী বৰা। অনুগল্পৰ শিৰোনাম বন্ধুত্ব। অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ লগতে মানুহক জীয়াই থাকিবলৈ প্ৰয়োজন হয় অলপ মৰম, ভালপোৱা, বিশ্বাস আৰু বন্ধুত্ব। ৰাহুলে ববিতাক যিদিনা বন্ধুত্বৰ প্ৰস্তাৱ দিছিল, তাই অতি আন্তৰিকতাৰে সেই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল যদিও সিহঁত যেন একেবাৰে ঘৰুৱা। দুয়ো বন্ধুৱে ঘৰুৱা কথা পতাৰ উপৰিও সমাজৰ কিছুমান কথাও আলোচনা কৰে আজৰি সময়ত। এখোজ দুখোজকৈ এনেকৈয়ে সিহঁতৰ বন্ধুত্ব আগবাঢ়ি গৈছিল। দুয়োৰে চিনাকি এবছৰমান হৈ গ'ল যদিও কোনোদিনেই ইটোৱে সিটোক আত্মসন্মানত আঘাত লগা কোনো কথা কোৱা নাছিল। কিন্তু হঠাতে ৰাহুলে এটা বেয়া ভিডিঅ' পঠিয়াই ববিতাক যেতিয়া চাবলৈ কৈছিল, তেতিয়া ববিতা নিজেই লজ্জিত হৈ পৰিছিল। একাংশ পুৰুষে নাৰীৰ শাৰীৰিক সৌন্দৰ্য আৰু নাৰী সত্তাক উপভোগৰ লক্ষ্যৰে নাৰীৰ শালীনতা হানিৰ চেষ্টা কৰি আহিছে, পাহৰি পেলাই নিজৰ ঘৰতো যে মাক, বায়েক, ভনীয়েক আছে। খন্তেকীয়া আৱেগৰ বশৱৰ্তী হৈ নিজৰ সকলো আত্মমৰ্যাদা পলকতে শেষ কৰি যিজন নিলাজ হ'ব পাৰে, তেওঁৰ লগত জানো বন্ধুত্ব কৰিব পাৰি? ধন্যবাদ।